Welcome back to our channel. Amar Koru Koreatolo আপোনালোকক স্বাগতম জনালো। তো হাই কৈ দিয়া হাই কৈ দিয়া হেল্ল' হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া হেল্ল' কি খবৰ আপোনালোকৰ মোৰ ভাল ভালকৈ কৈ দিয়া তো আজি ব্লগটো অলপ স্পেচিয়েল হ'ব গৈ আছে চ' ভিডিঅ'টো লাষ্টলৈ চাই থাকিব থাম্বনেইলটো চাই চাগে গমে পাইছে আজি এটা স্পেচিয়েল দিন আমাৰ বেটি আজি 6 মান্থছত সোমাইছে চ' সেইকাৰণে ভাবিলোঁ কিবা অলপ স্পেচিয়েল কৰোঁ চ' দিনটো কি কৰিলোঁ কি কৰি থাকোঁ চব দেখাই থাকিম উঠাই এতিয়া অলপ তাইৰ লগত খেলি অলপ মই খেলিলোঁ তাৰপিছত দেউতাকৰ লগত অলপ খেলিব দিলোঁ তেতিয়ালৈকে মই ভাবিছোঁ মই পেকিংখিনি কৰি লওঁ তো এইখিনি চাওকচোন তো এইখিনি পেকিং কৰোঁ হয় আজি আমাৰ স্পেচিয়েল কাম এইটোৱে যে আমি মানে সৰু ল'ৰা ছোৱালীক কিবা এটা খুৱাওঁ বুলি ভাবিছোঁ দেউতাকৰ বহুত দিনৰ পৰা মন আছিল এনেকৈ কিবা এটা সৰু ল'ৰা ছোৱালীক খুওৱা কিন্তু কেতিয়াবা সময় টাইম চিটুৱেশ্যন এনেকুৱা নিমিলে বা মিলাব পৰা নাযায় চ' সেইটো কাৰণে ভাবিলোঁ আজি দিনটোতে কৰোঁ কাৰণ কি আজি এটা স্পেচিয়েল দিন তো এই কামটো কৰিবলৈ কাৰণেও আমাৰ কাৰণে এটা স্পেচিয়েল হৈ যাব চ' ভাবিলোঁ সেইকাৰণে আজিয়ে কৰোঁ চ' আজি আমি কি বনাইছোঁ এয়া এগ বইল হৈ আছে মই ঘৰতে বইল কৰি ল'ব ভাবিছোঁ এইটো এগ বইল আৰু এয়া হৈছে মালভোগ কল দিছোঁ আৰু ব্ৰেড আৰু ফ্ৰুটি এটা আমি এতিয়াৰ পৰা ভাবিছোঁ তাই প্ৰত্যেক মাহতে যেনেকৈ পাৰোঁ যিয়ে পাৰোঁ আমি অলপ চলপকৈ দিব সহায় কৰিম যাতে তাই মেমৰিজখিনি তাই সদায় থাকি যায় আৰু এই অভ্যাসটো যাতে লোকক হেল্প কৰা অভ্যাসটো যাতে তাইও যাতে এডপ্ট কৰিব পাৰে ল'ব পাৰে চ' ভাবিলোঁ সেইকাৰণে তাই প্ৰত্যেকটো মাহতে আমি কিবা এটা কাৰোবাক সৰুৱে হওক ডাঙৰ হওক হেল্প কৰিম বুলি মানে এইটো মাহৰ পৰা আমি ষ্টাৰ্ট কৰি ভাবি লৈছোঁ চ' চাওঁচোন কিমান আগবাঢ়িব পৰা নাজানো বা ট্ৰাই কৰিম যিমানখিনি পাৰোঁ কৰিব চেষ্টা কৰিম So, আজি আমি অকণমান কষ্ট কৰা দেখুৱা মানুহবিলাকক অকণমান কিবা এটা যিমান যি পাৰোঁ তাকে দিব লাগে দেই সদায় এনেকৈ ডাঙৰ মানুহক হেল্প কৰি থাকিবা দেই মানুহ গুড হেবিটছ সদায় গুড হেবিটছ বুলি কেপচাৰ কৰিবা দেই বুজি দিবানে তুমি দিবা দেই তুমি আমি মাম দিম তুমি দিবানে তোমাৰ হাতে তুমি দিবা দেই কবিতা ৱেলকাম বেক টু আৱাৰ চেনেল আমাৰ সৰু পৰিয়ালটোলৈ আপোনালোকক স্বাগতম জনালো তো হাই কৈ দিয়া হেল্ল' হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া হেল্ল' কি খবৰ আপোনালোকৰ মোৰ ভাল ভালকৈ কৈ দিয়া তো আজি ব্লগটো অলপ স্পেচিয়েল হ'ব গৈ